হাতত কেইডালমান লেৰেলা পেৰেলা কচু লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কচু আকৌ শুকালেহে খাবলৈ ভাল। আজি ভাবিছোঁ দুপৰীয়া সাঁজত কচুকে বনাওঁ। পিছে মই ৰেচিপি ভিডিঅ' বুলি দিয়া নাই, নৰ্মেল ঘৰত বনাই খোৱাটোহে মই শ্বেয়াৰ কৰিছোঁ। এইখিনি উস্তাতি বজাই যে মই ধুই আছোঁ, পিছতহে গম পালোঁ যি খজুতি, মই খজুতিত থাকিব পৰা নাই জানেনে। বিশেষ একো নিদিওঁ, মা মছলা, অলপমান পিঁয়াজ কাটি থোৱা, বিলাহী, আদা নহৰু, কেইটামান জলকীয়া। আনদিনা হোৱা হ'লে জলকীয়াত কিপনালি নধৰিলোঁ হয়, আজি সঁচাকৈয়ে ঘৰত জলকীয়া নাই। তেল দিলোঁ। পিছে মোৰ কেৰাহীখন দেখি নাহিব দেই, কেৰাহীখন অতিকৈ মৰমৰ। এয়া দেখিছেনে, যোৱাকালিৰে দুপিচমান মাছ আছিলে আৰু তাকে ভাবিলোঁ কচুত দি দিওঁ। কেৰাহীখন মৰমৰ বুলি এইকাৰণে ক'লোঁ, মিষ্টাৰ মই প্ৰথম যেতিয়া বিয়া পাতিয়ে অকলে থকা ষ্টাৰ্ট কৰিছিলোঁ, এখন মোক কেৰাহী মিষ্টাৰে আনি দিছিলে। এইখনতে মই জনাই নজনাই প্ৰথম মৰমতে হাজবেণ্ডক মই খানা বনাই খুৱাইছিলোঁ দেই। মই জানো আকৌ আপোনালোকৰ ঘৰতো এখন ভাল কেৰাহীৰ বাহিৰে এনেকুৱা কেৰাহী থাকেই। এইখন অৱশ্যে আমাৰ জুই আৰু গেছ চবতে চলি যায় দেই। খনত বনাই খোৱা মজাটো বেছি ভাল আৰু বিশেষ একো দিয়া নাই, অকণমান গৰম মছলা দিছোঁ, বিলাহী দি এয়া খচৰ মচৰ কৰি ভাজি আছোঁ। ভাজিবৰ কাৰণে অকণমান পানী দি ঢাকন লগাই দিছোঁ। তাৰপিছতে এয়া অকণমান গৰম মছলা, ৰেড চিলি দিছোঁ বাৰু। আৰু এয়া এতিয়া বনাই হৈ গ'ল মোৰ ধুনীয়াকৈ। দেখি বাৰু কাৰ খাওঁ খাওঁ লাগিছে। মুখ লগাই নিদিব দেই, ধনিয়া গোন্ধটো মই বহুতেই ভাল পাওঁ, সেইকাৰণে অকণমান ধনিয়া দি দিছোঁ। তাত যেনেকুৱাই নালাগক, কিন্তু চব্জিকণ খাবলৈ বিৰাটেই ধুনীয়া আছিলে। আজিলৈ বাই বাই।